মই যে সৰিয়হ দি বনাই দিছিলোঁ। অঁ নাজানো যে মই কৈ গৈছোঁ নহয়, তুমি বনোৱা। অঁ ঠিক আছে। ঐ তুমি পঢ়া। অঁ কওক মা। তাৰ পাছত খাবা আৰু। কি হ'ল? অ' গৌৰী, অঁ মা। তুমি এতিয়া ৰাখাচোন, মই পাছত কৰি আছোঁ। অঁ ঠিক আছে দিয়ক। অ' এইজনীচোন আজি সন্ধ্যাতে শুলে। এনেই তই ফোনত কিমান সময় কথা পাতিলি জাননে? কিমান সময়? 7টাতে আৰম্ভ কৰিছিল। এতিয়া তোৰ 9:15 হ'ল। চাহ খাম নে ভাত? বাজক দিয়ক। সেই বুলি মই বোৱাৰীজনীৰ লগত কথা নাপাতিম নে? নিশিকাম নেকি ভাত কেনেকে বনাই? হ'ব আহক, প্ৰথমে চাহকণকে খাই লওক। লওক, চাহেই খাব এই চব মানে। ভাত হ'ল ঋষি? আহা। অঁ